সো হেল্লো এভৰিৱান মই নম্ৰতাই আপোনালোক সকলোকে স্বাগতম জনাইছো এটি নতুন ভিডিঅ'লৈ মন গীত ধাৰাবাহিকখনৰ আজি আহিবলগীয়া খণ্ডটি চাবলৈ বহুত বেছি ভাল লাগিব কিয়নো যোৱাটো খণ্ডত আপোনালোকে দেখিবলৈ পাইছিল মনৰ দেউতাকে গীতক অফিচত জইন কৰাবলৈ লৈ গৈছিল আৰু এই কথাটো কৰিশ্মাই অকনো ভাল পোৱা নাছিল আৰু নিজৰ বেমাৰ হোৱাৰ ভেকচন ধৰি ঘৰতেই আছিল আৰু পাছত বিক্ৰমক লগ কৰিবলৈ গৈছিল আৰু গীতক যে দুদিনতে অফিচৰ সকলো দায়িত্ব দাদায়ে দি দিছে সেই কথাবোৰ কৈ বিক্ৰমৰ আগত দুখ প্ৰকাশ কৰিছিল আৰু আজিৰ খণ্ডটিত আপোনালোকে দেখিবলৈ পাব গীতক অফিচত দেউতাকে সকলোবিলাক কাম-কাজ শিকাই বুজাই ল'ব আৰু আজিৰ খণ্ডটিত বিক্ৰমে অফিচত কিবা খেলিমেলিৰ সৃষ্টি কৰিব আৰু তেতিয়া বিলখিনিত সাইন কৰা যে অৰ্ণৱে চেক কৰা নাছিল সেই কথাটো গীতে দেউতাকৰ আগত ক'ব এতিয়া বাৰু অফিচত বিক্ৰমে কি খেলিমেলিৰ সৃষ্টি কৰিছে জানিব পাৰিব আজিৰ খণ্ডটিত আৰু গীতক ইমানবোৰ দায়িত্ব দিয়াটো ভাল কথা হোৱা নাই বুলি কৰিশ্মাই নিজৰ ককায়েকৰ আগত কোৱাত কৰিশ্মাক ঘৰৰ পৰা ওলাই যাবলৈ কোৱাত কৰিশ্মা ঘৰৰ পৰা ওলাই যাবলৈ ল'ব আৰু এই গোটেইখিনি কথা আজি কৰিশ্মাই মালাৰ আগত কোৱা আপোনালোকে দেখিবলৈ পাব এতিয়া বাৰু সঁচাকৈ কৰিশ্মা এইখন ঘৰৰ পৰা ওলাই যাব নেকি বাৰু নে গীতৰ বিৰুদ্ধে কিবা ডাঙৰ ষড়যন্ত্ৰ কৰিব সেইভাবে আজিৰ খণ্ডটি চাবলৈ খুবেই ভাল লাগিবলৈ গৈ আছে নহয় জানো আপোনালোকেও যদি মন গীত ধাৰাবাহিকখন ভাল পাইছে ভিডিঅ'টিত এটা লাইক কৰি দিব আৰু আগলৈও অসমীয়া ধাৰাবাহিকসমূহৰ প্ৰমোসমূহ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ৰাখিব থ্যাংক ইউ